মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অসমীয়া বিষয়টোৰ অৰ্থাৎ আপোন পাঠৰ পাঠ নম্বৰ 1 স্বদেশ প্ৰেম কবিতা যে আছে, এই কবিতাৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তুমি ক'ৰ পৰা চাইছা, তোমাৰ নাম কি। মোৰ বহুত ভাল লাগিব আৰু ছাপোৰ্ট কৰা পাম মই। এতিয়া প্ৰথমতে তোমালোকৰ শব্দৰ অৰ্থখিনি চাই ল'বা। এতিয়া শিলাময় মানে শিলৰ দৰে কঠোৰ, অনুভূতিহীন, মানে বহুত নিষ্ঠুৰ মানুহ। মন সিমান সহজ সৰল নহয়, সেইটোৱে বুজাইছে। উথলি মানে উফন্দি উঠা, ফুলি উঠা। বিভূতি ধন সম্পত্তি ঐশ্বৰ্য বিভৱ, বিভূতি মানে যাৰ বহুত ধন সম্পত্তি আছে তাক বুজায়। কাৰ্চিত মানে কঠিন হৃদয়, অন্তটো বহুত কঠিন। এবাৰ 1 নম্বৰ প্ৰশ্ন হৈছে তোমালোকৰ কবিতাটোৰ সাৰাংশ লিখা। যিটো কবিতা পাইছা তোমালোকে, কি কবিতা আছিল চোৱা, মানে স্বদেশ প্ৰেম। এই কবিতাৰ প্ৰশ্ন উত্তৰ মানে সাৰাংশ মানে মূল ভাৱখিনি লিখিব দিছে। তো প্ৰথমে চোৱা, উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ণনা কৰিছে। যেতিয়া ইংৰাজ কবি ছাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উভতি আহে, তেতিয়া তেওঁ কৈছিল যে যিজন মানুহে নিজৰ জন্মভূমিক এবাৰ আপোন বুলি কোৱা নাই, তেওঁৰ হৃদয়খন শিলৰ দৰে কঠোৰ। এই সঁচাই, যিজনে নিজৰ দেশক ভাল পায় অথবা একেবাৰে ভাল নাপায়, তেওঁৰ হৃদয়টো কঠোৰেই হ'ব, শিলৰ দৰেই হ'ব। যদি কোনোবা মানুহে আনৰ দেশৰ পৰা ফুৰি চাকি উভতি আহোঁতে যিজনৰ হৃদয়খন স্বদেশ প্ৰেমৰ জ্বলা নাই, তেওঁ হৈছে কঠিন হৃদয়ৰ। তেওঁ তাৰ ডাঙৰ উপাধি বা যিমান ডাঙৰ মানুহ নহওক কিয়, তেওঁৰ জগতত ফুটা নাম। তাৰ যিমান ধন সম্পদ নাথাকক কিয়, তেওঁ কিন্তু কোনো সন্মান নাই। এই ধৰণৰ লোক স্বাৰ্থপৰ, দূৰ কপলীয়া, ইহঁত জীৱন খ্যাতি নাপায়। এইটো হয়, নিজৰ দেশক ভাল নোপোৱা মানুহ কোনোৱে দেখিব নোৱাৰে, সিহঁতৰ জীৱন সাৰ্থক নহয়। এওঁলোক দুগুণে মৰিব আৰু ধূলিৰ লগত মিলি যায়। চিন চাপ নাইকিয়া হ'ব আৰু ইহঁতৰ বাবে কোনো চকুলো নোটকে আৰু সন্মানো নকৰে। এইটো সঁচা কথা। যাৰ অন্তৰত নিজৰ দেশ প্ৰেম নাই, সেইবোৰ মানুহ মৰিলে কোনেও নাকান্দে, অলপো চকুৰ পানী নেপেলায়, নোটকে আৰু সন্মানো নকৰে। কবিসকলে কেতিয়াও এনে লোকৰ গুণ গৰিমাক লৈ কবিতা ৰচনা নকৰে। যিসকলে নিজৰ জন্মভূমিক প্ৰেম কৰে তেওঁলোক ধন্য। এইবাৰ 2 নম্বৰ প্ৰশ্ন হৈছে স্বদেশ প্ৰেমমূলক কবিতা বুলিলে কি বুজা? স্বদেশ প্ৰেম মানে দেশক ভাল পোৱা। উত্তৰ হৈছে যিবোৰ কবিতা নিজৰ দেশক লৈ ৰচনা কৰা হয়, অৰ্থাৎ নিজৰ দেশখনৰ গুণ গৰিমা আৰু নিজৰ ভালপোৱাক লৈ ৰচনা কৰা হয়, সেইবোৰকে স্বদেশ প্ৰেমমূলক কবিতা বোলে। এইটো মনত ৰাখিবা, মানে নিজৰ দেশক ভাল পোৱা বা দেশক ভাল পোৱালৈ যিবোৰ কবিতা ৰচনা কৰা হয়, সেইবোৰ হৈছে স্বদেশ প্ৰেমমূলক কবিতা। 3 নম্বৰত কোৱা হৈছে প্ৰথমে কোৱা আৰু তাৰপিছত লিখা। ক নম্বৰ, কবিয়ে কাক শিলাময় বুলিছে? উত্তৰ হ'ল, যিসকল লোকে নিজৰ জন্মভূমিক এবাৰো নিজৰ আপোন বুলি ভবা কোৱা নাই, তেওঁলোকৰ হৃদয় শিলাময় বুলি কৈছে। মানে যিসকল মানুহ নিজৰ দেশখনক, যিখন দেশত জন্ম লৈছে, সেইখন দেশক নিজৰ বুলি অথবা আপোন বুলি নকয়, সিহঁতৰ অন্তৰটো শিলাময় বুলি কৈছে। খ নম্বৰ, কাৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে? উত্তৰ, যিসকল লোকে জন্মভূমিৰ প্ৰতি কঠিন হৃদয়ৰ, তেওঁলোকৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে। গ নম্বৰ, কোনবোৰ মানুহ ধূলিৰ লগত মিলি যাব আৰু কিয়? অৰ্থাৎ যিবোৰ লোক স্বাৰ্থপৰ অথবা দুকপলীয়া, সেইসকল মানুহ ধূলিৰ লগত মিলি যাব, কিয়নো স্বদেশৰ প্ৰতি তেওঁলোক কোনো সহানুভূতি আৰু ভালপোৱা প্ৰকাশ কৰা দেখা নাযায়। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। প্ৰসংগও লাগিব, সংগতিও লাগিব আৰু ব্যাখ্যাও লাগিব, 3টা। তাৰ প্ৰথমটো হৈছে, তাৰ বাবে কেবে আৰু নটকে চকুলো, কেবে তাক নকৰে সন্মান, কবিয়ে কবিতা ৰচি নকৰে
কেতিয়াও তাৰ গুণগান। ইয়াৰ প্ৰসংগটো চোৱা, কোনটো কবিতাৰ পৰা তুলি লোৱা হৈছে এইটো প্ৰথমতে তোমালোকৰ প্ৰসংগ লাগিব। যেনেকৈ প্ৰসংগত কৈছে কি, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি আপোন পাঠ অৰ্থাৎ অসমীয়া পাঠৰ পদ্মধৰ চলিহাদেৱে ৰচনা কৰা সদেশ প্ৰেম নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। ইয়াত প্ৰসংগত কিন্তু তাৰমানে তুমি কোনটো কিতাপৰ আৰু কোনগৰাকী কবিয়ে লিখিছে সেইটো লাগিব কিন্তু, আৰু কবিতাৰ নামো লাগিব এবাৰ সংগতিকাৰ লগত। উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবি দেশৰ প্ৰতি থকা ভালপোৱা আৰু যিসকলৰ অন্তৰত দেশৰ প্ৰতি ভালপোৱা ভাৱ নাই তেনেলোকৰ মৃত্যুত কোনো সন্মান নকৰিব বুলি উল্লেখ কৰিছে। এইটোৱে প্ৰসংগ এইখিনিয়ে। তাৰমানে কবিয়ে কৈছে যিসকল লোকে নিজৰ দেশক ভাল নাপায় আৰু সিহঁতৰ মৃত্যুকো কোনো সন্মান নকৰে, সেই কথাষাৰত মানে প্ৰসংগ দিছে, সংগতি দিছে। এবাৰ আমাৰ ব্যাখ্যাখিনি চোৱা। ব্যাখ্যাত কোৱা হৈছে, কবিৰ দেশৰ প্ৰতি নিবিড় ভালপোৱা আছে, সেইবাবে দেশৰ প্ৰতি যিসকলৰ ভালপোৱা ভাৱ নাই সেইসকলৰ প্ৰতি কাৰো অন্তৰত শ্ৰদ্ধাৰ ভাৱ নাই বুলি কৈছে। দেশক ভাল নোপোৱা মানুহৰ মৃত্যুক কোনেও চকু পানী নটকে, তেনে মানুহক কোনে সন্মানো নকৰে। যিমান ডাঙৰ মানুহ নহ'লেও সেইজন মানুহক লৈ কবিয়ে কবিতা ৰচনা নকৰে। বহুত বিভূতি বৈভা ধন ঐশ্বৰ্য থাকিব পাৰে, কিন্তু দেশৰ প্ৰতি যদি কোনো ভালপোৱা ভাৱ সামান্যতম নাথাকে তেনেহ'লে কোনেও মানুহৰ গুণ গান নাগায়। এইখিনি হ'ল তোমালোকৰ মেইন ব্যাখ্যা। এতিয়া 5 নম্বৰত কোৱা হৈছে অসমীয়া ভাষাত ৰচনা কৰা কেইটামান সদেশ প্ৰেমমূলক কবিতাৰ নাম লিখা। অসমীয়া ভাষাত ৰচনা কৰা আমাৰ অসমৰ কেইটামান নিজৰ দেশৰ প্ৰতি লিখা কবিতাৰ নাম লিখিব দিছে। তো 1 নম্বৰত চোৱা, মোৰ দেশ মানুহৰ দেশ। এয়া এখন দেশ প্ৰেমমূলক কবিতা আৰু লিখিছে কবি দেৱকান্ত বৰুৱাদেৱে। আমি যিহেতু অসমীয়া মানুহ, এইবোৰ আমাৰ মুখস্থ কৰাটো খুবেই গুৰুত্বপূৰ্ণ, মনত ৰখাটো দৰকাৰ। 2 নম্বৰ হৈছে জনমভূমি, আৰু এইটো হৈছে কবি নলিনীবালা দেৱী। 3 নম্বৰ মোৰ দেশ, কবি হৈছে হীৰেণ ভট্টাচাৰ্য। আৰু তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।